নতুন বছৰ আহি গ'ল। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। মিনা, মোৰ ভাল লগা ছোৱালীজনী। কি কলি তই? যি শুনিছা তই তাকেই। চৰ লাগে পুৱাই মোৰটো গৰম কৰি নলওঁ দে ল'ৰা। ক'তনো মোৰ গৰম কৰিলো, মোৰ মনৰ কথাটোহে ক'লো। তোক মানে এইজনী নহবই। ঐ 2023 চনটোতো এনেকে গ'ল, 24ত কিবা এটা ভাবিবি। তোৰ মোৰটো ভাবিম। কি পকাইছে? এ জীৱন বুলিয়ে তোক কি ক'লে সেইটো? সি বোলে মোক ভাল পায়। হয় নেকি? একে শুন আকৌ, আজি মই ফিল্মৰ গ্ৰুপটোৱে মানে কিবা এটা পাৰ্টি এটা কৰিম বুলি ভাবিছো। তই যাবি? হ'ব দে, যা। ঐ নয়ন, ঐ ভিতৰলৈ সোমাই আহ। কি কৰি আছিলি? এই মোবাইল চাই আছিলো। বহ। আজি পিছে কি হ'ব ন? তাকে তোৰ লগত পাতিব আহিছো। তইতো ফোনতো ক'ব পাৰিলি হয়। মই কাৰণে বেয়া পাইছ। হ'ব দে, যাংগে। তই সদায় এনেকে হ'ব। মই এনেকেই ভাবো। পিছে চাহ তাহ খালি নাই? আৰে উঠি পিনে তোচ লৈ আহিছো কোনে? আইও ৰ মই চাহ অকমান বনাই। হ'ব দে, যা। পিছে আয়োজনটো ক'ত কৰিবি? আমাৰ পিনে ল'ম বুলি ভাবিছো। ভালেই হ'ব। তই পিছে নাখাওঁ নিছা? নাই মই খালোৱেই। পিছে তই ল'ৰা ছোৱালীখিনিক খবৰ দিলি নাই? ছোৱালীখিনি তই খবৰ দিবি, মই ল'ৰা কেইটামানক ক'লো। আৰু তইও কি বুলি কয় সোনকালে যাবি, গম পালি? আয়োজনটো সোনকালে কৰিব লাগিব। ঠিক আছে, মই যাওঁ। ঠিক আছে, যা তই সোনকালে যাবি আকৌ। যাম। হেল্ল'। শুনিছোঁ তহঁতি আজি ফিল্মৰ টিমটোৱে পাৰ্টি কৰিম বুলি ভাবিছ। আমিও তাত যোগ দিব পাৰিম নেকি? পাৰিবি। ঠিক আছে, হ'ব দে। ময়ো যাম দেই। আহিবি। নয়ন দা। আহিলি। বস্তুখিনি নিব লাগে এতিয়া, তহঁতি আহিলি ভালে হ'ল। ছোৱালীখিনিও পাবহি এতিয়া, এইবোৰ কি লাগে যোগাৰ কৰি ল। ৰিণ্টু দা কেতিয়া পালি? এই জাষ্ট পালোহি। তহঁতি নিজৰ কাম নিজৰ ভাগে লাগি থাক, মই পিংকি খাউতকে কৰি আনোগে। লাগি থাক দেই। ঠিক আছে।
2 1